অ মা মোবাইলটো অলপ আনি দিয়াচোন মোৰ টি-চাৰ্টটো ধুব লাগিছিল মানে ইয়াতে থৈ যা লোৱা মিজু পানী গ্লাছ দেচোন ৰবাচোন মই এতিয়া অলপ বিজি আছো মা ইয়াত ভালকে শুনা পাম কোৱাচোন এতিয়া তুমি তুমি ভাত খালানে খালো কিন্তু ৰাখিছো দেই মাক মেডিচিন দিয়াৰ টাইম হৈ গ'ল মানে এতিয়া তোমাক ফোন কৰিছিলোহেচোন এতিয়া অলপ দেৰিকে দিলে নহয়নে মাৰ গা বেয়া হৈ থাকিলে বৰ টেনশ্যন হয় জানানে কাৰণ মা মোৰ বাবে সকলো অ মা উঠাচোন আগতকে গাটো এতিয়া ভাল পাইছানে মা অলপ শুই দিলো যে ভাল পাইছো এতিয়া তুমি আকৌ এতিয়া কলৈ যোৱা পাকঘৰত আকৌ ভাত বনোৱা কাম আছে নহয় আজি ভাত মই বনাম হ'ব কিন্তু তই আৰু কিবা অসুবিধা পালে তোমাক সুধি ল'ম বাৰু দিয়া মা এতিয়া তুমি অকণ ৰেষ্ট লোৱা দেই